हेलो फ्रेंड्स मैं অসীম আকরাম তো কেনে আছে আপোনালোক আশা কৰিছো আপোনালোকে ভালে আছে এই ভিডিওটো বনোৱাৰ প্ৰধান কাৰণ হল আমি অন্ধবিশ্বাস বা কুসংস্কাৰৰ পৰা কেনেকৈ আঁতৰত থাকিব পাৰি অন্ধবিশ্বাস সম্প্ৰচাৰৰ এটা প্ৰধান সমস্যা বুলি ধৰিব পাৰি আজিকালি সোশ্যাল মিডিয়া যেনে হোৱাটছএপ ফেসবুক আদিকে ধৰি ফৰ এক্সাম্পল এই ভিডিওটো তুমি 20 জনক সেন্ড কৰা নহলে 10 দিনৰ ভিতৰত আপোনাৰ এটা বেয়া খবৰ আহিব আৰু সেন্ড কৰিলে ভাল খবৰ আহিব নিশ্চয় আপোনালোকে এনে ধৰণৰ ভিডিও পাইছে আৰু এটা এক্সাম্পল ল'ব পাৰি যেনেকুৱা বিভিন্ন ধৰণৰ বাবা ওজা বা কিছুমান কবিৰাজক ভণ্ড কবিৰাজকে ধৰিব পাৰি আজিকালি কৰোনা ভাইৰাছৰ ওপৰত বহুতো বেয়া অপপ্ৰচাৰ চলাই আছে তো প্লিজ আপোনালোকে এনেকুৱা নকৰিব অলপ বিজ্ঞানৰ চকুত চাবলৈ চেষ্টা কৰক তো আজি আমি শিকিম যে জণ্ডিছ বেমাৰ কেনেকৈ ধৰিব পাৰি বা পৰীক্ষা কৰিব পাৰি মই এদিন দেখিছিলোঁ যে কবিৰাজে জণ্ডিছ বেমাৰ কেনেকৈ ধৰা পেলায় সেইটো চাই ময়ো ভাবিলোঁ কিয়নো ময়ো এটা পৰীক্ষা কৰোঁ তো ভিডিওটো বহুত ইণ্টাৰেষ্টিং হ'ব আপোনালোকে ভিডিওটো চাই থাকক আৰু এটা ইন্ট্ৰ হৈতে ভিডিওটো আৰম্ভ কৰোঁ কবিৰাজৰ মতে কবিৰাজ বুলি নকম ভণ্ড কবিৰাজহে কম তেওঁৰ মতে জণ্ডিছ বেমাৰ ধৰা পেলাবৰ বাবে এটা বাতৰি কাকত কাটি ল'ম আৰু ঝৰা ফুকা কৰি এটা শংকু বনাম কিন্তু মই দুটা শংকু বনাম এটা কবিৰাজৰ আৰু আন এটা মোৰ নিজস্ব ঝৰা ফুকা নকৰাকৈ কাৰণ হেতু অলপ বিজ্ঞানৰ চকুত সঠিক নে ভুল বা ঘটনাটো কি হেতু চাবৰ বাবে তো ভিডিওটো স্কিপ নকৰাকৈ মই দেখুওৱা ধৰণে চাই থাকক এইটো শংকু বনাম মই নিজে পৰীক্ষা কৰিবৰ বাবে কোনো ঝৰা ফুকা নকৰাকৈ তো কোনো ধৰণৰ ঝৰা ফুকা নকৰা শংকু ৰেডি হল এতিয়া আমি ঝৰা ফুকা কৰা কবিৰাজৰ এটা শংকু বনাম এতিয়া আমি পৰীক্ষাটো কৰি চাম জণ্ডিছ বেমাৰত ভুগি থকা ৰোগীৰ ওপৰত ঠিক কবিৰাজে দেখা ধৰণে মানুহৰ হাতত ইয়াতে দুটা শংকু প্ৰথমে মই কবিৰাজৰ শংকুটো মই কি পৰীক্ষা কৰি চাম কবিৰাজৰ মতে আমি শংকুটো মানুহৰ হাতত ৰাখি আমি শংকুটোৰ ওপৰ ফালে জুই লগাই দিম আৰু চাম ওয়াও বহুত ইণ্টাৰেষ্টিং কবিৰাজৰ পৰীক্ষাটোত মানুহজনৰ জণ্ডিছ বেমাৰ ধৰা পৰিছে কিয়নো ইয়াৰ চাৰিওফালে বা ভিতৰত হালধীয়া ৰূপ ধাৰণ কৰিছে চাওক এইটো শংকু মই বনাইছিলোঁ এইটো পৰীক্ষা কৰিবৰ বাবে এইটো পৰীক্ষা কৰিম মই কাঠত অৰ্থাৎ মোৰ এই টেবুলখনত চাওক টেবুলখনৰ জণ্ডিছ বেমাৰ হৈছে নে নাই আপোনালোকে চাই থাকক বহুত ইণ্টাৰেষ্টিং হয় চাগে মোৰ টেবুলখনৰো জণ্ডিছ বেমাৰ হৈছে চাওক ইয়াতে এটা লেয়াৰ পৰি আছে Wow,
সঁচাকৈ মোৰ টেবুলখনৰ জণ্ডিছ বেমাৰ লাগিছে, চাওক ইয়াতেও।